বিহুৰ আনন্দৰে ভৰা যোৱাকালিৰ দিনটো মোৰ বাবে বিশেষ আছিলে। যোৱাকালি বিহু চাবলৈ যাওঁতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অংশ হৈ ৰৈছিলোঁ। তাত দেখিবলৈ পাইছিলোঁ এক অপূৰ্ব দৃশ্য। এটা সৰু মৰমলগা হাতী পোৱালি যেন শোভাযাত্ৰাৰ সঁচাকৈয়ে এক বিশেষ আকৰ্ষণ। বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ ৰঙীন ভিৰৰ মাজতো হাতী পোৱালিটিৰ নিৰহ নিৰ্ভৰশীল চকুদুটিয়ে যেন সকলোৰে মনোযোগ আকৰ্ষণ কৰিছিল। এই সৰু হাতীজনে শোভাযাত্ৰাৰ ৰঙীন পৰিৱেশৰ সৈতে নিজকে মিলাই ল'বলৈ যেন চেষ্টা কৰিছিল। এই মুহূৰ্তবোৰৰ সৈতে কটাবলৈ পাই ময়ো সঁচাকৈ সুখী হৈ ৰ'লোঁ। প্ৰকৃতি আৰু সংস্কৃতিক এই অপূৰ্ব মেলবন্ধনে মনক এক অসীম আনন্দ দিলে। এনে অনুভৱবোৰ জীৱনৰ সঁচা ধন। অসমীয়াত বিহু মাথো এটা উৎসৱ নহয়, ই আমাৰ হৃদয়ৰ স্পন্দন, আমাৰ আত্মাৰ উৎসৱ। এই ধৰণৰ মুহূৰ্তবিলাকে বিহুক আৰু অধিক বিশেষ আৰু মনোমোহা কৰি তোলে। আশা কৰোঁ আমাৰ সংস্কৃতিক এই ধৰণে সদায় জীয়াই ৰাখিব পাৰিম আৰু ভৱিষ্যত প্ৰজন্মলৈ এই অপূৰ্ব সৌন্দৰ্যৰ বাট দেখুৱাই যাব পাৰিম। এনেকুৱা সুন্দৰ মুহূৰ্তবিলাক জীৱনৰ ব্যস্ততাৰ মাজত এক প্ৰকৃত আনন্দৰ বতৰা লৈ আহে। আশা কৰোঁ আগন্তুক দিনত এনে মৰমৰ দৃশ্য আৰু সংস্কৃতিক এজাক দীঘলীয়াকৈ আগবঢ়াই লৈ যাব পাৰিম।